কবিতাৰ শিৰোনাম প্ৰিয়তমাৰ চিঠি। কবি হেমচন্দ্ৰ গোস্বামী। সৌন্দৰ্যৰ বুকুৰ কাচলি উদঙাই প্ৰকৃতিৰ চঘৰ চালু পিত পিত কুকুৰা ঠেঙীয়া এই আখৰ কীৰ্তিত যি অমিয়া ঘঁহা আছে কতো আৰু নাই। কবি নিকুঞ্জত ফুলি কত কবিতাই মলয়াত উটি উটি ফুৰে পৃথিৱীত। তোমাৰ চিঠিয়ে কিন্তু জানে জিতি গীত কবিতাৰ কাব্যতাৰ গোন্ধক নাপায়। ফুল ফুলে সৰি যায় শুকাই বননি বসন্তৰ কুঁহিপাত ৰ'দত লেৰেলে। তোমাৰ চিঠিয়ে প্ৰিয়ে জানে কি মোহিনী নিতৌ নোহোৱা বাহি ন ফুল মেলে। য'ত শুঙো চুমা খাওঁ নালাগে আমনি হৃদয়ত হেঁপাহৰ ফুটা তৰা জ্বলে। হৃদয়ত হেঁপাহৰ ফুটা তৰা জ্বলে।